ৰিজাল্টৰ বিষয়ে কিবা ক'বা নেকি অলপ ৰিজাল্টৰ বিষয়ে অলপ ক'বা নেকি তুমি টপত গ'লা তুমি এনেই দিনটোত কিমান ঘণ্টা পঢ়িছিলা 50 ঘণ্টা বাকী কামটো তুমি বাহিৰত ওলাই সোমাই যোৱা নে ওলাই সোমাই যোৱাটো সেইটো পঢ়াৰ পিছতহে এইটো ভাবোঁ বাকী তোমালোকৰ সহায় কোনে কোনে কৰিছিলে পঢ়াত সহায় আমাৰ ছাগলীকেইটা আছিলে মহকেইটা আছিলে আৰু তোমাৰ বাকী ক্লাছ লৈছিলা নে তুমি নে নিজে পঢ়িছিলা মই চব সেইবোৰ কিতাপৰ পৰাই শিকোঁ বস্তুটো এইবোৰ ক্লাছ ল'লে মোৰ হেৰি নাই তোমাৰ পইচা পাতি এনেই পঢ়োঁতে কিমান খৰচ হৈছিলে এই বছৰটোত তোমাৰ পইচা পাতিটো জানো সেইটো বহীখন চোৱা নাই বাৰু এতিয়া বৰ্তমান তোমালোকৰ মা দেউতা সহায় কৰিছে পঢ়াত এইটো সহায়টো কৰিব আৰু বস্তুটো তুমি এতিয়া ক'ত এডমিশ্যন ল'ম বুলি ভাবিছা মই এতিয়া ঘৰতে এডমিশ্যন ল'ম বুলি ভাবিছোঁ বস্তুটো তোমাৰ পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্টেজটো পাহৰি গৈছোঁ নহয় পাৰ্চেণ্টেজটো নাজানা মেজৰ ক'ত ল'বা এতিয়া মেজৰ জানো কটন কলেজতে লওঁ নেকি